নমস্কাৰ আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। মই আজি আপোনালোকক কেইটামান টিপছ দিম। টিপছ কেইটা হৈছে কেনেকৈ ভিডিঅ' ভাইৰেল কৰিব পাৰি। যদি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু এই ভিডিঅ'টো এটা লাইক কৰি দিব। মই বেছি যিহেতু মোৰ ছাবস্ক্ৰাইবাৰ নহয়, খুব কম সংখ্যক ছাবস্ক্ৰাইবাৰ মোৰ চেনেলটোত, মই 15টামান লাইকৰ মই আজি এইম এটা ৰাখিছোঁ। তো আপোনাক মই এটা কথা ক'ব বিচাৰোঁ যে আপোনালোকে থাম্বনেইলটো কেনেকৈ বনাব। এক নম্বৰ কথা এইটোৱেই যে হাউ টু মেক থাম্বনেইল, তাৰ বিষয়ে মই তলত ডিছক্ৰিপশ্যনত এটা লিংক দিছোঁ, সেই ভিডিঅ'টোত চাই ল'ব। নহ'লে মই আৰু এটা লিংক দিম তলত ডিছক্ৰিপশ্যনত, এটা চেনেল এটা, সেই চেনেলটোত চাই আপোনালোকে কেনেকৈ এডিট কৰিব পাৰি ভিডিঅ'বোৰ, সেই এডিটিংটো শিকি ল'ব। আপোনালোকে ভিডিঅ'বিলাক আকৰ্ষণ কৰিব থাম্বনেইলটোহে, সেয়েহে এক নম্বৰ থাম্বনেইলটো বহুত গুৰুত্বপূৰ্ণ। 2 নম্বৰ বস্তুটো হৈছে আপোনালোকৰ আমাৰ যে টেক্স আৰু টাইটেল আৰু ডেছক্ৰিপশ্যন কেনেকৈ দিব। টেগ, টাইটেল আৰু ডেছক্ৰিপশ্যন কেনেকৈ দিব মই সেইটো ভিডিঅ' মই বনোৱা নাই, মই বনাম। আপোনালোকে টাইটেলটো এটা মানে আকৰ্ষণীয় টাইটেল দিব লাগিব। টেগটো আপোনালোকে ভাল চাই টেগ দিব লাগিব। কেনেকৈ দিব মই তাৰ বিষয়ে ভিডিঅ' বনাম, যদি লাগে বনাব তেনেহ'লে কমেণ্ট কৰি নিশ্চয় জনাব। আৰু 3 নম্বৰ বস্তুটো হৈছে আপোনালোকে সেই ভিডিঅ'বিলাক শ্বেয়াৰ কৰিব লাগিব। ইয়াত শ্বেয়াৰ কৰাত এটা কথা আহি পৰে যে আপোনালোকে পাৰিলে ফেচবুকত শ্বেয়াৰ কৰক বা টুইটাৰত শ্বেয়াৰ কৰক। আপোনালোকে ডাইৰেক্ট ফ্ৰেণ্ডবিলাক সেনেকৈ শ্বেয়াৰ নকৰিব, কাৰণ ভিডিঅ'টো ৱাটচ টাইমটোৰ ওপৰত এতিয়া বৰ্তমান ইউটিউবে বহুত গুৰুত্ব দিয়ে। ৱাটচ টাইম মানে হৈছে কিমান সময় ভিডিঅ'টো চাইছে, আৰু আপোনালোকৰ বন্ধু বহুতকে আপুনি যিমান বাৰ নকৰিলেও মানে অলপমান ভিডিঅ'টো চাই, সেই বস্তুটোৰ ওপৰত যদি ইণ্টাৰেষ্ট নাথাকে তেওঁ অলপমান চাব আৰু গুচি যাব, হয়নে নহয়? তেনেহ'লে আপোনালোকে তেওঁক আপোনালোক বন্ধুক সেনেকৈ নক'ব, ক'ব যিসকলে ধৰক আপোনাৰ চেনেলটো আপোনালোক কিবা গুৰুত্বপূৰ্ণ, আপোনাৰ চেনেলটো তেওঁলোকে চাব বিচাৰে, সেনেকুৱা আপোনাৰ বন্ধুক ক'ব। এতিয়া যদি আপোনাৰ সেই ছাবস্ক্ৰাইবাৰ কেইজনক ভাল ছাবস্ক্ৰাইবাৰ কেইজনে চাই, যিকেইজনে আপোনাৰ এই কণ্টেণ্টটো ভাল পায়, তেওঁলোকে আপোনাৰ ভিডিঅ'টো সম্পূৰ্ণ চাব, কিন্তু বেলেগে নাচাব। যিবিলাকে ভাল নাপায়, আপোনাৰ জোৰত চাইছে, তেওঁলোকে অলপমান ভিডিঅ'টো চাই নাচাব। তেনেকৈ ভিডিঅ'টো ভাইৰেল নহয়। ভিডিঅ' এটা সম্পূৰ্ণ বা ধৰক এটা 3 মিনিটৰ ভিডিঅ' দিছে, তাক 2 মিনিট 30 ছেকেণ্ডমান চালে ভাল কথা, 2 মিনিট চালে ভাল কথা, কিন্তু যদি আধা মিনিটমান চাই মানে 30 ছেকেণ্ড চাই, ভিডিঅ' 30 ছেকেণ্ডমান চাই, তেনেহ'লে ভিডিঅ'টো ভাইৰেল নহ'ব। গতিকে আপোনালোকে কি কৰক, ভিডিঅ'টো ভাইৰেল কৰিবৰ কাৰণে ভাল মানে বন্ধু তাত শ্বেয়াৰ কৰক, যিটো আপোনাৰ কণ্টেণ্টটো ভাল পায়, কণ্টেণ্টটো বিচাৰে। আৰু নেক্সট আপোনালোকে ছাবস্ক্ৰাইবাৰটো হাইড কৰিব চেষ্টা কৰক। মানে যদি আপোনালোকৰ নতুন চেনেল ছাবস্ক্ৰাইবাৰ সংখ্যাটো মানে বৰ্তমান হাইড কৰি ৰাখিব, মানে নেদেখাব, লুকাই ৰাখিব। যদিহে ছাবস্ক্ৰাইবাৰ বেছি আছে তেনেহ'লে আপোনালোকে 1K হৈ গৈছে, তেনেহ'লে আপোনালোকে দেখুৱাব পাৰিব। আৰু ইয়াৰ পিছত মই আপোনালোকক এটা কথা ক'ব বিচাৰোঁ যে আপোনালোকে আপোনালোকৰ চেনেলত আপোনালোকৰ যিটো ক্ৰিয়েট এটা ওপৰৰ পিনে এটা আপোনালোকৰ ফটোবিলাক লগাব, ভালকৈ ফটো লগাব, আৰু এটা এলবাম মানে ওপৰত আহি যায় নহয়, আপোনালোকৰ মোবাইলটো অ'পেন কৰিলে দেখা পাব, মই তাৰ ওপৰত ভিডিঅ' বনাম। আৰু সেইখিনি আপোনালোকে যদি ফ'ল' কৰে, মই যিখিনি আপোনালোকক ইয়াত বৰ্তমান ক'লোঁ, সেই টিপছ এণ্ড ট্ৰিক্সখিনি আপুনি ফ'ল' কৰক, আপোনালোকৰ ভিডিঅ' ভাইৰেল হ'ব। আৰু চবচে ইম্পৰ্টেণ্ট সেইটো হৈছে যে আপোনালোকে ডেইলি ভিডিঅ' দিব লাগিব। আপোনাৰ ধৰক এটা মানুহে ধৰক আপোনাৰ দৰে একে কণ্টেণ্ট মানে একে ধৰণৰ ভিডিঅ' দিয়ে, চাব তেওঁ দিনটোত কেইটা ভিডিঅ' দিয়ে। ভাইৰেল হোৱাৰ পিছত তেওঁ বহুত ভিডিঅ' দিব, এটা দিব পাৰিব, আপুনিও দিব পাৰিব, কিন্তু ভাইৰেল নোহোৱালৈকে আপুনি এটাৰ জেগাত 2টা ভিডিঅ' দিয়ক, অকণমান দেৰিকৈ দিয়ক, আৰু এটা টাইমত দিবলৈ চেষ্টা কৰক। ধৰক এইখিনি সময়ত বা পুৱাৰ ভাগত, এটা সময়ত আপোনাৰ ক্ৰিয়েটৰখিনি কোনখিনি সময়ত চাব ভাল পায়। মোৰ হিচাপত এইখিনি সময়ত দিয়াটো ভাল, কাৰণ এইখিনি সময়ত সকলোৱে অকণমান মোবাইলটো লাৰে, এনেকুৱা সময়ত আপোনালোকে দিয়ক। বা এতিয়া লকডাউন, এতিয়া বেলেগ কাম নাই, এইটো দিব পাৰে। তো আপোনালোকে ভাবি চিন্তি ভিডিঅ'বিলাক দিব। আৰু সৰু সৰু কথাৰ ওপৰত আপোনালোকে অলপমান গুৰুত্ব কৰক, আপোনালোকৰ ভিডিঅ' নিশ্চয় ভাইৰেল হ'ব। আৰু যদি নহয় তেনেহ'লে বাৰু কোনো কথা নাই। যদি ভিডিঅ'টো ভাল লাগিল, চেনেলটোত লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰি দিব, কাৰণ মই এইটো খুব সৰু এটা চেনেল। ধন্যবাদ।